Hello friends, এজন ডক্টৰ এজন আসল ডক্টৰ নহয় এজন গৰু ডক্টৰ নহয় মানুহ ডক্টৰ নহয় এজন জাস্ট মুন্না ভাই এমবিবিএছ আৰু এয়া চাওক কঁঠাল পাৰিবলৈ যা যোগাৰ চলাই আছে এখেতৰ দিনত গছত উঠাত অকণ অসুবিধা হয় কিন্তু ৰাতি এখেতৰ স্পীড চাব এখেতৰ গতি ৰকেটতকৈ বেছি হৈ যায় এখেতক ৰাতি আপুনি তামোল গছ পাণ গছ আহঁত গছ নাৰিকল গছ যিকোনো গছত উঠাই দিয়ক এখেতে 5 মিনিটত সকলো কাম সমাধা কৰি দিব মালিক হাৰ পোৱাৰ আগতে এয়া চাওক নিউটনৰ প্ৰথম সূত্ৰ অনুসৰি কঁঠাল ভৰ্তি বেগটো নামি আহিছে এয়া আৰু আমাৰ ডক্টৰছৰ অপাৰেশ্যন সাকসেছ হ'ল আৰু এই অপাৰেশ্যনত কোনো কঁঠাল আঘাতপ্ৰাপ্ত নহ'ল নিহত নহ'ল ধন্যবাদ থাকিল তেখেতলৈ হেল্ল' গাইজ এয়া চাওক ফৰকাল বতৰ আছিল আৰু হঠাতে বৰষুণ এজাক আহি গ'ল আৰু এয়া পকী ৰাস্তা আৰু গছ কেজি পাই গান গাই আছে চাওক চাৰিওফালৰ দৃশ্য চাৰিওফালে বৰষুণ আৰু ৰাস্তা কাষতে থকা গছ কেইজোপালৈ চাওক ইমান ধুনীয়া পৰিৱেশ আপোনালোকে গছ ৰুৱক আৰু এয়া ঘৰৰ পাছফালে আমাৰ ডনাল্ড ডাক কেইটা ছাতি নোলোৱাকৈ বৰষুণ তিতি আছে যদি জ্বৰ হয় কেৰাহীত উঠাটো খাটাং ঘৰত কোমোৰা ৰেডি আৰু গাইজ এয়া চাওক বৰষুণৰ বতৰত আপোনালোকক বাহিৰৰ দৃশ্য দেখাই দিছোঁ আৰু এয়া চাওক মোৰ ঘৰৰ মুখতে এজোপা বহু বছৰ পুৰণি জৰি গছ আৰু জৰিজোপাৰ প্ৰায় সকলো ডালবোৰ ভাঙি ছিঙি গৈছে কাৰণ বহু বছৰ পুৰণি গছ হয় প্ৰায় বৃদ্ধ অৱস্থাত উপনীত হৈছে আৰু এয়া চাওক এই গছজোপাৰ তলতে 3টাকৈ সোণ ভৰ্তি কলহ আছে আৰু তাৰে যদি এটা পাই যাওঁ তেনেহ'লে মই লেম্বৰগিনি কিনিম আৰু মোৰ এক্স গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ মুখেদি 5 বাৰকৈ অহা যোৱা কৰিম আৰু মা কছম দেখি জ্বলি পুৰি মৰিব লাগিব আৰু এতিয়া আগবাঢ়োঁ এয়া চাওক চাৰিওফালে সেউজীয়া গছ গছনি আপোনালোকেও গছ গছনি ৰুৱক পৃথিৱীখন সেউজীয়া কৰি তোলক আৰু ফ্ৰেণ্ডছ আৰু অকণ আগবাঢ়ি আহি এয়া আপোনাৰ জলসিঞ্চন বিভাগৰ পানীৰ পাইপ এই পাইপ সংলগ্ন হৈছে যোৰহাট টাউনত আৰু আপোনালোকক ভাল ধৰণে দেখাই দিছোঁ এয়া চাওক এয়া আপোনাৰ যোৰহাট টাউনখন এয়া বৰাদাৰ আপোনাৰ পাণৰ দোকানখন দেখিছে আপোনালোকে আৰু যদি ভালকৈ নেদেখিলে তেনেহ'লে এয়া আকৌ এবাৰ দেখাই দিছোঁ এয়া চাওক যোৰহাট টাউনত আপোনাৰ বৰাদাৰ পাণৰ দোকানখন আপোনালোকে ধ্যান দি চাওক আৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভাল বেয়া কমেণ্ট কৰিব